পুহিবলৈ দিবি নেকি মোক আনি দিবি পুহিম মোক ঘৰৰ পৰা চাউল নানো ইয়াতে থাকিম আৰু দুইটাই এতিয়া এই গছবোৰ আপুনি গোটেই মেজালি হ'ব পাৰে মুগা নাই লগা এই মেজালিৰ পৰা মুগা লগাবই নোৱাৰে মই কৈ দিওঁ এইবোৰ মেজালি নাই এই আমি পূজা আছোঁ যিটো কাৰ্য বহুত দিনৰ পৰাই চলি আহিছে বুলি আমি শুনিছোঁ আমাৰ পিতাহঁতৰ বা দুতিহঁতৰ দিনৰ পৰা চলি আহিছিল কিন্তু বাস্তৱত আমি 2001 চনত এইটো এটা বিশাল কাৰ্যসূচী লৈ সদৌ অসম টাংডেং দেওধাই বংশাৱলীখন নাম পাতি বকতা মতাক তাতে প্ৰথমবাৰ ডাঙৰকৈ হৈছে আৰু এই আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো সেই দ্বিতীয় অধিৱেশনৰ যিখন আমি টাংডেং দেওধাই বংশাৱলী পাতিছিলোঁ তাত পণ্ডিতসকলে পুৰোহিতসকলে এটা বিধান দিলে যে আপোনালোকসকলৰ বংশৰ এটা পতন ঘটিছে উন্নতি হোৱা নাই গতিকে চাইফা পূজাটো পাতিলে আপোনালোকৰ পৰিয়ালৰ উন্নতি হ'ব মংগল হ'ব আৰু সেই হেতুকে আমি একত্ৰিতভাৱে আজি এই বৈৰাগীবৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ ইয়াত চাইফা পূজা পণ্ডিতসকলে 4জনী গাহৰি প্ৰায় 30টা কুকুৰাৰ সৈতে সকলোক স্মৰণ কৰি পূজা অৰ্চনা কৰিছে এইটো ধৰক মানে চৰাইদেউ যিটো নেকি উম্ভা পূজা উম্ভাৰ নেক্সট সৰু সংস্কৰণ বুলিয়ে ক'ব পাৰি যে আমাৰ সমূহীয়াভাৱে ৰাজনৈতিকভাৱে বা সামাজিকভাৱে উম্ভা পূজাটো চৰাইদেউত পতা হয় লাকুৱাত আমলখি হলত পতা হয় আৰু এই চাইফা পূজাটোৰ যোগেদি আমাৰ উপৰিপুৰুষসকলে আমাৰ যিসকল নাতি পৰিণাতি আছে এইসকলক
স্বৰ্গৰ পৰাই তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰে যাতে আমাৰ বংশধৰসকল সকলো দিশতে জয় জয়ময় হৈ থাকে, উন্নতি পথত আগবাঢ়ি যাব পাৰে, সকলোৰে মংগল হয়, তাকেই কামনা কৰি আমি পূজা ভুগি অনুষ্ঠিত কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও কৰি থকা এটা প্ৰয়াস কৰা হৈছে। আমি এতিয়া সদৌ অসম ডাংডেং দেওদাই বংশৰ যিখিনি বংশাৱলী, এই বংশাৱলীখন 20 বছৰ মূৰত পাতিলোঁ। 2001 চনত পাতিছিলোঁ, এতিয়া আমি 2022 চনত পাতিলোঁ। তাৰ আগতে আমাৰ উপৰিপুৰুষসকলে পাতিছিল, কিন্তু বাহুল্যভাৱে বিস্তৃতভাৱে লিখিত বা তেনেকুৱা তথ্য পোৱা নাই, কিন্তু পৰম্পৰাগত এই অনুষ্ঠানটো অতীতৰ পৰাই চলি আছে আহোমৰ দিনত। ইয়াতে আপোনালোকৰ এই পৰিয়ালৰ লোক ক'ৰ পৰা আহি ইয়াতে মানে উপস্থিত হৈছে? আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে বুলি ক'ব পাৰি। সদৌ মানে মাৰ্ঘেৰিটা, লিডু, হাতখাতি ৰহন আৰু কাকপথাৰ, তিনিচুকীয়া আৰু স্থানীয়ভাৱে আমাৰ বকতা গোটেই এলেকাটোৰ যিমানখিনি আমাৰ বংশধৰ আছে সকলোবিলাক মানুহে একত্ৰিতভাৱে আহি পূজা ভুগি অৰ্পণ কৰাত মানে অৰিহণা যোগাইছে আৰু সকলোৱে সহযোগ কৰিছে। এই কাৰ্যটো হ'ল এই চাউল চুকাবাৰ দিনৰ পৰাই হ'ব আৰম্ভ হৈ আছে, কাৰণ তেওঁলোকে সাধাৰণভাৱে একৰাজ কৰি চাইডত যেতিয়া ৰাজধানী পাতিলে, ৰাজধানী পতাৰ পাছৰ পৰাই এইটো উমভা চাইফা এইখন মোৰ কেতিয়াবা চলি আহিছে, আজি অদ্যপন চলি আছে। বৰ্তমান এইটো চাইফা বা ঘৰুৱা ভিতৰত যদি কিবা বেমাৰ আজাৰ হয়, জ্বৰ জচৰ হয়, অন্য কিবা অপায়মং হয়, তেতিয়া ঘৰুৱা হিচাপে বা পৰিয়াল ভিত্তিত চাইফা কৰা হয় আৰু উমফাটো ৰাজকীয় ভিত্তিত। এই চাইফাটোত আমি খনুৱানিব পাৰোঁ। কেইদিন হয় এই পূজাটো? পূজাটো সাধাৰণ দুদিনীয়া কাৰ্যসূচীয়ে হয়, কাৰণ আগদিনা প্ৰথম দিনা দ্বিতীয় দিনা কামন্ত হয়। বাকী ইয়াত দিয়া হয় কুকুৰা প্ৰায় 27টা আৰু গাহৰি 4জন দিয়া হয়। বিশেষকৈ খাওখাম, আইলেংডিং, জানচাৰিং, ফানুলেংডন, চিকলামচাম এইখনত দিয়া হয়। মুকুম টাইগুন, জাচিংফা, দামচিং, ৰাখিম, এইকেইটা দেৱ দেৱীসকলক দিয়া হয়।